Hi everyone, মই হিৰণময় গগৈ, মোৰ ঘৰ মথাদাং গাঁও শিৱসাগৰত। মই বৰ্তমান স্পাৰ্কল কানেক্ট আৰু গাঁওকা খানা নামৰ দুটা ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক। প্ৰিয় বন্ধুসকল, চাওঁতে বছৰটো যাবই হ'ল। আমাৰ বহুতৰে বিভিন্ন পৰিকল্পনা আছিল, কিন্তু অধিকাংশৰ ক্ষেত্ৰত চাগে সেয়া বাস্তৱ হৈ নুঠিল। আৰু যদি মিছা নহয় তেন্তে প্ৰতি বছৰে পৰিকল্পনা আমি বহুত লওঁ, কিন্তু কাৰ্যত সেয়া যে হৈ নুঠে। বাৰু যি কি নহওক, বছৰটো ভাল বেয়া মাজেৰে গ'ল। কৰোনাৰ প্ৰভাৱো যথেষ্ট আছিল। এতিয়া নতুন বছৰ আহি আছে। নতুন বছৰ আহি আমাৰ দুৱাৰদলিত ৰখি আছে। নতুন বছৰক আদৰিবৰ বাবে আমি সকলোৱে কিবা চাগে নিশ্চয় প্ৰস্তুতি চলাইছোঁ। আৰু ঠিক একে সময়তে আমাৰ সপোন কেন্দ্ৰিক বা আমাৰ কেৰিয়াৰ কেন্দ্ৰিক কিছুমান নতুন পৰিকল্পনাও চাগে ইতিমধ্যে সাৰ পাই উঠিছে। প্ৰিয় বন্ধুসকল, আহিবলগীয়া নতুন বছৰটো যাতে আমাৰ বাবে অধিক প্ৰডাক্টিভ হওক, তাৰ ওপৰত লক্ষ্য ৰাখি মই দুটামান কথা মাত্ৰ উত্থাপন কৰিব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই কথাখিনি শুনি উপকৃত হ'ব। প্ৰিয় বন্ধুসকল, মই প্ৰথম পইণ্টটো ক'ব বিচাৰিছোঁ, দি কোৱালিটি অফ ইয়ৰ শ্লিপ ডিটাৰমাইন্স দি প্ৰডাক্টিভিটি অফ ইয়ৰ ডে। বন্ধুসকল, মাজতে ময়ো বহুত টোপনি ক্ষতি কৰিছিলোঁ। প্ৰায় মোৰ ৰাতি কাম কৰি ভাল লাগে। লিখা মেলা কাম হওক, মোৰ ব্যৱসায় কিছুমান কাম হওক, মই ৰাতি কৰি ভাল পাওঁ। ৰাতি মোৰ কনচেনট্ৰেশ্যন পাৱাৰটো বেছি আহে। কিন্তু শেহতীয়াকৈ মই দেখা পালোঁ, যেতিয়াৰ পৰা মই মোৰ শোৱাটো অলপমান আগতীয়া কৰিলোঁ, যেতিয়াৰ পৰাই মই মোৰ শোৱাৰ সময়খিনি অলপ বৃদ্ধি কৰিলোঁ, তেতিয়াৰ পৰাই মোৰ মনটো আগতকৈ বেছি ফ্ৰেছ হৈ থাকে আৰু মোৰ কামত কনচেনট্ৰেশ্যনটো বৃদ্ধি পাইছে। মই দেখা পাইছোঁ যে মই নতুন কথা বেছিকৈ ভাবিব পাৰিছোঁ। দিনটো কাম কৰি ভাল লাগে, ফ্ৰেছ হৈ থাকোঁ মই, আৰু মোৰ এনাৰ্জি লেভেলটো শেষৰলৈকে হাই হৈ থাকে। কিন্তু অৱশ্যে ঘৰত গৈ মই একদম লেবেজান হৈ যাওঁ। আৰু যি কি নহওক, আপোনালোকে লক্ষ্য কৰিব যে আপোনালোকৰ টোপনিটো যিমানেই ভাল হ'ব, সিমানেই আপোনাৰ দিনটো ভালে যাব। আপোনাৰ দিনৰ কামবোৰ ভালদৰে হ'ব, আপুনি আগতকৈ বেছি এনাৰ্জি পাব আৰু আগতকৈ বেছি ফ'কাছ কৰিব পাৰিব। দ্বিতীয় পইণ্টটো হ'ল, ইউ আৰ দ্য প্ৰডাক্ট অফ ইয়ৰ থটছ এণ্ড ছাৰাউণ্ডিং। প্ৰিয় বন্ধুসকল, আমি যিবোৰ কথা ভাবি থাকোঁ, আমি যিবোৰ চাই থাকোঁ, সেই অনুসৰিয়ে আমি বনি গৈ থাকোঁ। আৰু একে সময়তে আমি হৈছোঁ আমাৰ কাষত থকা 2-3জন ব্যক্তিৰ প্ৰভাৱত সৃষ্টি হোৱা এটা প্ৰডাক্ট। গতিকে বন্ধুসকল, ইউ আৰ দ্য এভাৰেজ অফ দ্য 3 to 4 persons that you spend your time with. বন্ধুসকল, আমাৰ পৰিৱেশটো আমি যিমানেই ভাল কৰি ৰাখিম, সুস্থ কৰি ৰাখিম, আমাৰ সংবোৰ যিমানেই আমি চিলেক্টিভ কৰিম, মানে বাছি 2-3জনৰ সংগ ল'ম, সিমানেই আমাৰ জীৱনত উন্নতি হ'ব, আমাৰ ৰিজাল্টবোৰ বেছি ভাল আহিব আগতকৈ। সেইকাৰণে মই ভাবোঁ যে পৰাপক্ষত আমি সদায় আমাতকৈ অলপমান ডাঙৰ মানুহৰ লগত বন্ধুত্ব কৰিব লাগে, বা কেতিয়াবা তেওঁলোকৰ লগত বহিব লাগে। তেতিয়া কি হয়, তেওঁলোকে যিখিনি কথা এতিয়া উপলব্ধি কৰিছে, সেই কথাবোৰ আমি আগতীয়াকৈ অনুমান কৰিব পাৰোঁ আৰু সেই অনুসৰি নিজৰ প্ৰস্তুতি তুংগত কৰি তুলিব পাৰোঁ। ইয়াৰ পিছত মই উল্লেখ কৰিব বিচাৰিছোঁ, বিল্ড আ প্ৰপাৰ ফানেল অফ ইয়ৰ কণ্টেণ্ট কনজাম্পশ্যন। এই ডিজিটেল যুগটোত আমি অহৰহ বিভিন্ন ফটো, ভিডিঅ'জ, আৰ্টিকল, ব্লগছ যি টি চাই আছোঁ, নহয় জানো? কিন্তু যি টি চাই থাকোঁতে এই বস্তুখিনিয়ে ক'ৰবাত যেন আমাক ক্ষতি কৰিছে, সেই কথা হয়তো আমি উপলব্ধি নকৰোঁ। হয় বন্ধুসকল, এই বস্তুখিনিয়ে আমাক অস্থিৰ কৰি তুলিছে, আমাৰ জীৱনটো বিশৃংখল কৰি তুলিছে। বন্ধুসকল, মই সদায় এটা বস্তু চেষ্টা কৰোঁ যে যিখিনি কণ্টেণ্ট মোক প্ৰয়োজন হয়, মই কেৱল সেইখিনিহে মোৰ মগজটোক দিওঁ, মোৰ মাইণ্ডটোক ফিট কৰিব দিওঁ। তাৰ বাহিৰে যিখিনি বস্তু মোৰ কাৰণে ৰেলিভেণ্ট নহয়, লাগিলে সেয়া যেনেকুৱাই যোন হওক, যোনেই বনাওক, যিয়ে হওক, সেইখিনি মই পৰাপক্ষত এভইড কৰোঁ, ইগন'ৰ কৰোঁ, যাতে মোৰ জীৱনটো বিশৃংখল নহয়। কাৰণ আমি যিবোৰ বস্তু চাই থাকোঁ, পঢ়ি থাকোঁ, বা যাক আমি ব্লাইণ্ডলি ফ'ল' কৰি থাকোঁ, ফেচবুকত নিজকে এটা বস্তু উপস্থাপন কৰিলে সেইটো কিমান দূৰ সত্য বা তাৰ অৰিজিনটো কি, আমি এই বস্তুখিনি বিবেচনা নকৰাকৈ আজিকালি সহজতে আমি কাৰোবাক ফ'ল' কৰা আৰম্ভ কৰোঁ। কিন্তু গ্ৰাউণ্ড ৰিয়েলিটিটো সম্পূৰ্ণ বেলেগ হ'ব পাৰে সেই ব্যক্তিজনৰ ক্ষেত্ৰত। আজিকালি আমি সহজতে মিছলিড হওঁ। চ' আমি এইটো চাব লাগে যে ড'ণ্ট গেট মিছলিড, ইনষ্টেড অফ ডেট ইউ ইয়ৰ চেল্ফ গেট এ চেল্ফ ড্ৰাইভাৰ। অৰ্থাৎ নিজে নিজক ড্ৰাইভ কৰক, আনক কেৱল ব্লাইণ্ডলি ফ'ল' কৰাটো বেয়া। কাৰণ সকলোৰে প্ৰশ্নবোৰ জীৱনত একেই নহয়, সকলোৰে সমস্যাবোৰ একেই নহয়, দুখবোৰৰ পৰিমাণ একেই নহয়। গতিকে নিজৰ জীৱনটো নিজেই ভালদৰে আমি বুজিব লাগিব, আৰু নিজৰ জীৱনটোক সমাধান কেৱল আমি নিজেহে কৰিব পাৰিম, আন কোনেও কৰিব নোৱাৰে। গতিকে সেইসকলকহে ফ'ল' কৰক, বা সেইখিনি বস্তুহে আপুনি দৈনন্দিন নিজৰ মাইণ্ডটোক দিয়ক, যিখিনি আপোনাৰ লক্ষ্যটোৰ লগত ৰেলিভেণ্ট হয়। ইয়াৰ পিছত মই উল্লেখ কৰিব বিচাৰিছোঁ, বিগ থিংছ টেক টাইম টু হেপেন।
আমি ডাঙৰ সপোন এটা যদি ৰাখোঁ, এই সপোনটো একেবাৰতে নহয়, এমাহতে নহয়, হয়তো এবছৰতে নহয়, 2 বছৰতে নহয়। একে নিশাতে সফল হৈছে বুলি শুনিবলৈ পোৱা প্ৰতিটো সফলতা কাহিনী ন্যূনতম 4 পৰা 5 বছৰ পুৰণা এটা সংগ্ৰামী যাত্ৰা হয়। বন্ধুসকল, আমি ডাঙৰ বস্তুবোৰ কৰিব বিচাৰোঁ, হয়, কিন্তু ডাঙৰ বস্তুবোৰ কৰিব যাওঁতে আমি সৰু সৰু ডটবোৰ কানেক্ট কৰিবলৈ ইমান গুৰুত্ব নিদিওঁ। ডাঙৰ লক্ষ্য এটা পাবলৈ হ'লে আমি প্ৰথমতে সৰু সৰু ষ্টেপ ল'ব লাগিব। আমি ডাঙৰ গ'ল এটা লওঁ, তাৰ কাৰণে আমাৰ এখন দীঘলীয়া তালিকা থাকে। কাৰণ যিকোনো এটা ডাঙৰ বস্তু সফল কৰিবলৈ হ'লে তাৰ নিশ্চয় ৰিকুৱাৰমেণ্ট বহুত থাকিব, কিন্তু আপুনি আৰম্ভণি পৰ্যায়ত সিমানখিনি ৰিকুৱাৰমেণ্ট ফুলফিল কৰিব নোৱাৰে, ইমানখিনি বস্তু কিনি আনিব নোৱাৰে বা সিমানখিনি বস্তু নিজক দিব নোৱাৰে, নিজকে উন্নত কৰিব নোৱাৰে। গতিকে আমি কি কৰিব লাগিব? আমি সৰু সৰু ষ্টেপবোৰ ল'ব লাগে। টাইনি ষ্টেপছ কেন ব্ৰিং আ হিউজ ডিফাৰেঞ্চ ইন ইয়ৰ লাইফ, টেক মাই ৱৰ্ডছ। আমি প্ৰায় সৰু সৰু বস্তুবোৰ নগণ্য বুলি ভাবোঁ, এইটো ল'লেনো মোক কি চেঞ্জ আহিব ডাঙৰ, এই সৰু পদক্ষেপটো ল'লে জানো মোৰ ডাঙৰ সপোনটো পূৰ হ'বগৈ? এনেকৈ আমি প্ৰশ্নবোধক চিন আনি দিওঁ আৰু সেইখিনিতে থমকি যাওঁ। গতিকে নতুন বছৰত আপোনালোকে এটা কথা মনত ৰাখিব, যিয়ে লক্ষ্য লওক, যিয়ে তালিকা বনাওক, কিন্তু টেক স্মল steps so that you can accomplish your larger goal one day. With this, thank you so much for watching this video. যদি ভাল পালে শ্বেয়াৰ এটা কৰিব, লাইক এটা কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু আপোনাৰ নতুন বছৰৰ পৰিকল্পনা কি সেই বিষয়ে জনাব। ধন্যবাদ, এনেদৰে মৰম দি থাকিব।